জীৱনত সমস্যা দেখা দিলে চিন্তা নকৰিবা, কাৰণ যিজন ব্যক্তিয়ে জীৱনত হাৰি হাৰিও আকৌ উঠে তেওঁৱে প্ৰকৃত যোদ্ধা। ৰিস্ক ল'বলৈ কেতিয়াও ভয় নকৰিবা, কাৰণ ৰিস্ক লৈ তুমি যিয়ে কাম নকৰা হয়তো শিকিবা নতুবা জিকিবা। যিজন ব্যক্তিয়ে পৰিম বুলি বেছি ভয় কৰে তেওঁ কেতিয়াও উঠিব নোৱাৰে। যদি তুমি দুখ সহিবলৈ সাজু আছা তেন্তে তুমি সফল হ'বলৈ সাজু হোৱা। সংগ্ৰাম নকৰাকৈ কোনো মহান হ'ব নোৱাৰে, কিয়নো পাথৰকো যেতিয়ালৈকে হাতুৰি কোব নপৰে তেতিয়ালৈকে ভগৱান নহয়। সপোন সেইটো নহয় যিটো আমি বিচনাত শুই দেখোঁ, সপোন সেইটো হয় যিটোৱে আমাক শুব নিদিয়ে।